নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আমি এতিয়া দুইজনী খাই বৈ স্কুললৈ আহিছোঁ। অকণমানিজনী লৈ আহিছোঁ। স্কুলখন ওচৰতে, এইটো আমাৰ ঘৰ আৰু এইফালে এখন স্কুল। স্কুলত দিবৰ তাইৰ বয়স হোৱা নাই বাৰু, 2 বছৰ 2 মাহ হৈছে। তাই মানে পদূলি মুখে বেলেগ ল'ৰা ছোৱালীবোৰ আহে যে, আহিবলৈ বিচাৰে, সেই গতিকে লৈ আহিছোঁ। খেলিবলৈও লগ পাব, ঘৰত অকলে অকলে থাকে ডাঙৰৰ লগত থকা, সেই গতিকে ভাবিলোঁ লৈ আহোঁ, তাইও ভাল পাব, মুকলি হাকলি পাব, খেলিবলৈ লগ পাব, সেয়েহে লৈ আহিলোঁ। ঘৰৰ ওচৰতে সেইফালে এখন পথাৰ এখন ধুনীয়া। স্কুললৈ আহি এইদৰে সময়বিলাক পাৰ কৰে, এনেই খেলি থাকে। সময়ো নাই হোৱা, সেইটো কাৰণে প্ৰেছাৰ নাই দিয়া, তাইৰ মতে তাই চলি থাকে আৰু। মানে মনোযোগটো দিব লাগিব ইয়াত। এই মই শিকাই থাকোঁতে সেই ক'ৰবাতে চালা কিবা কৰিলা, এনেকৈ নহয়, তেনেকৈ নোসোমায়। এতিয়া পোহনীয়া জন্তুকেইটা ইয়াত কি কোৱাচোন? এইটো 2 দিনমানৰ আগৰ ভিডিঅ'। চাব আপোনালোকে। আমাৰ ৰুহিয়ানো স্কুলত গৈ কি কৰি থাকে, এইটো এড কৰি দিছোঁ। ইয়াত আছে জানিছোঁ, মইতো দেখুৱাই গ'লো নাই এইকেইটা পোহনীয়া। খিচিৰিৰ পৰ্ব চলিছে এতিয়া। গাড়ীত লৈ যাব তোমাক। হেল্ল', ভালনে গতিয়া? ভালনে? নোকোৱা, বেয়া ছোৱালী ক'ব দেই। আমি মাক জীয়েক দুইজনী ওলাইছোঁ, বিয়া আছে ওচৰতে, বিয়া এখন খামগৈ। তাই কি পাৰোঁ দেখুৱাম, হয়নে? আমি বিয়া খাবলৈ যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু কমেণ্ট এটাও নকৰে, লাইকো নকৰে, ছাবস্ক্ৰাইবো কৰি নিদিয়ে চেনেলটো। এনেকৈ হ'লে ভিডিঅ' বনাবলৈকে মন নাযাব। আপোনালোকে আশা কৰিছোঁ ভিডিঅ'বোৰ চাব, কমেণ্ট এটা কৰি ক'ব ভাল হৈছেনে বেয়া হৈছেনে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই ভিডিঅ'বোৰ বনাবলৈ অকণমান হ'লেও মানে ভাল লাগে বনাবলৈ। একো যদি নকয় কেনেকুৱা পাইছে কি কথা, বা চেনেলটো যদি ছাবস্ক্ৰাইব নকৰে একেভাগেই যদি থাকে, মোৰতো মন নাযায় ন, ভাল নালাগে। সেই গতিকে আপোনালোকে চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব, মোৰ যাতে ভাবি থকা আশাবোৰ বা সপোনবোৰ সফল হয়। আৰু চব বস্তু এটা দেখাম দেই। এই চাদৰখন এইখন মই নিজে বৈছিলোঁ, এইখন কাশ্মীৰ পাটৰ হয়। এনেকৈ মুগা মেখেলাৰ লগত পিন্ধিবলৈ, এনেকৈ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইটো ভাল লাগিছেনে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই মোৰ চাদৰখন। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু কাহ হৈ আছে, গতিকে মাতটো বৰ ভাল নহয়, এনেও বাৰু বৰ শুৱলা নহয় বাৰু মোৰ মাতটো, কিন্তু এতিয়া মানে বেছি বেয়া হৈ আছে শুনিবলৈ মাতটো। সেই ডিঙিত কিবা এটা লাগি থকা নিচিনা লাগি আছে। ব'লক তেন্তে বিয়া ঘৰত লগ পাই আছোঁ। এয়া বিয়া ঘৰ পালোহি। বিয়া ঘৰৰ পৰিৱেশ অলপমান দেখুৱাই দিছোঁ। বৰ বেছিকৈ ভিডিঅ' কৰি থাকিবলৈও লাজ লাগে, এনেই মনে মনে অলপমান কৰি পেলাই দেখুৱাইছোঁ আপোনালোকক। এতিয়া খুন্দা মৰাটো
টিকলি ডাঙৰ হ'ল আজিহে ওচৰৰ পৰা দেখিছোঁ এই তলে তলে ডাঙৰ হ'ব ন কাৰণ মাকৰ লগত গৈ যায়গে এইজনী অকণমানি কইনাজনী বিয়া ঘৰৰ এই ৰান্ধনীশালৰ ব্যৱস্থাটো মোক খুব ভাল লাগিলে মই আগতে কেতিয়াও দেখা নাই এই চৌকাকেইটা দেখিছেনে এইকেইটা বাঁহেৰে ঘৰা টাইপত বনাই লৈছে আৰু গোবৰ মাটিয়ে লেপি দিছে আৰু ইয়াৰ ভিতৰত কাঠৰ গুৰি সোমাই আছে যি অঞ্চলত খৰিৰ দিগদাৰ মানে খৰিৰ অসুবিধা তেওঁলোকে এনেদৰে ব্যৱস্থা কৰি ল'ব পাৰিব খালি খুব বেছি মানুহৰ কাৰণে নহয় 200-300 মানুহৰ কাৰণে ধুনীয়াকৈ হৈ যায় বুলি কৈছে অকল কাঠৰ গুৰি আপোনাৰ এই কাইখনৰ কুহুমীয়া হৈ থাকিব 200 মান মানুহৰ কুহুমীয়া হৈ থাকিব পৰা আমাৰ আকৌ এইটো খানি সেইবোৰ কাম নহ'ল হ'লেও বস্তুটো ভাল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ বাই বাই